কি খবৰ সকলে চাগে ভালে আছে বৰ্তমান মোৰো ভাল মই অন্যটা ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো ভিডিওটো চাই ভাল পাব ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু যি সকলে মোৰ ফেসবুক পেজত চাই আছে পেজটো ফলো কৰি দিব মই ৰেডি হৈ ললো মানুহজনো ৰেডি হৈ আছে বতৰো বেয়া কৰিছে কি হয় নাজানো আমি ওলাইছো শিৱসাগৰলৈ শিৱৰাত্ৰি চাবলৈ শিৱৰাত্ৰি আজি তৃতীয়টো দিন গতিকে তাত কি দেখো আপোনালোকৰ আগতো দেখাবলৈ অলপ চেষ্টা কৰিম সো চাই থাকক ভিডিওটো মোৰ লগত শেষ বৰ্তমান আমি আহি পাই গলো শিৱৰাত্ৰি মেলাৰ মাজলৈ মানুহ যথেষ্ট হৈছে এয়া কি দেখাব পাৰো নাজানো তথাপিতো দেখাবলৈ আপোনালোকৰ আগত চেষ্টা কৰিম মই এয়া হৈছে দলৰ ফ্ৰন্ট সাইড মানুহ যথেষ্ট ভিৰ যদি সুবিধা পাওঁ দলৰ প্ৰাংগণত যাবলৈ চেষ্টা কৰিম বলক এতিয়া আমি গৈ আছো দলৰ ভিতৰ ভাগলে এয়া হৈছে শিৱদৌল আমাৰ শিৱসাগৰ শিৱদৌল আৰু এইফালে পৰিৱেশটো দেখিছেনে এইফালে ধুনীয়াকৈ বনাই থোৱা হৈছে শিৱৰ আকৃতি এটা মূৰ্তি তাতো দৰ্শন কৰিলো তাৰ পৰা পুনে ওলাই আহি আমি আহিলো আনন্দ মেলালৈ আনন্দ মেলাত যাত লোকক চোৱাহে হ'ল কাৰণ মানুহজনে উঠিব নোৱাৰে ভয় কৰে অলপ সেইটো কাৰণে মোৰ উঠা নহল অকলে অকলেনো কিনো উঠা তাৰ পিছত আহিলো আমি মেলাৰ মাজলৈ এইফালে আছে ধুনীয়া ধুনীয়া ফুলৰ দোকান আৰু এয়া হৈছে হোম ডেকোৰেট বস্তু ধুনীয়া ধুনীয়া পিছে লোৱাহে নহল যথেষ্ট ভিৰৰ মাজে মাজে আমি আহিলো যে তাৰ পৰা পুনে আহিলো আমি সাংস্কৃতিক সন্ধিয়া এইফালে অলপ চাওঁ বুলি এতিয়া বৰ্তমান ৰাতি 12:15 হৈছে আমি গৈ আছো দুয়ো ঘৰলৈ এয়া আমি আহি পাই গ'লোহি ঘৰ বৰ্তমান টাইম হৈছে 1 বাজিবলৈ 15 মিনিট আছে আমি ঘৰ আহি সোমালোহি আজি হৈছে 21 ফেব্ৰুৱাৰী মঙ্গলবাৰ আজি শিৱৰাত্ৰি শেষৰটো দিন তো আজিও আহিছো কি চাব পাৰো কি ল'ব পাৰো নাজানো অলপ আপোনালোকৰ আগতো দেখাবলৈ চেষ্টা কৰিলো এয়া এয়া আছিল আজিৰ ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিহে ভাল লাগে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিওতে পুনৰ লগ পোৱাৰ কাৰণে ভালে থাকক সুস্থ থাকক ধন্যবাদ জয় অসম